হেল্ল' গাইজ, আজি আকৌ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পালোঁ। তাৰপিছত স্বাগতমো জনাইছোঁ আজি নতুন ভিডিঅ'টোলৈ। আজি গা পা ধুলোঁ, গা ধুই আপোনাৰ চাহ ভাত পূৰা খালোঁ। খাই পিনি এতিয়া যাওঁ আপোনাৰ বায়'ডাটা এখন দিবলৈ যাওঁ। তাকে কাম এটা ওলাইছে, এনেকৈ থাকিলেওতো নহ'ব ন, তো কাম এটাও লাগিব চলিবলৈ। তো যাওঁচোন বায়'ডাটাখন দি থৈ আহোঁ। তাৰপৰা ব'লক চাই থাকক আজি ভিডিঅ'টো। ছাবস্ক্ৰাইব কৰি দিয়ক, এতিয়া 440টা হৈছে। 1K কৰক আৰু ছাবস্ক্ৰাইবটো প্লিজ কৰি দিয়ক। ছাবস্ক্ৰাইবটো মই অনুৰোধ জনাইছোঁ। তো স্কুটি ষ্টাৰ্টটো দি থৈছোঁ কাৰণে পূৰা কপি আছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, আজি কি কৰিম কি নকৰোঁ। তাৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব দেই। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ব'লক ভিডিঅ'টো চাই থাকক দেই। ভিডিঅ'টো আকাশখন আছে কিমান ধুনীয়া, চাওক কিমান ধুনীয়া পৰিৱেশ এটা হৈ আছে। তো ব'লক ভিডিঅ'টো চাই থাকক। গাইজ লগৰ এটা ঘৰ ওচৰ পালোহি, ওচৰতে আমাৰ সিংহ গেটখন ওচৰ নাপাওঁতে ঘৰটো। সিও যাব মানে লগত, তালৈ ৰৈ আছোঁ। তো অহা নাই, ৰৈ আছোঁ, দেখাইছোঁ বাৰু সিহঁতৰ পদূলিটো। ইয়াতে ৰৈ আছোঁ, অহা নাই। তো অকণমান সময় ৰৈ দিওঁ, ভিডিঅ'টো চাই থাকক দেই। সি আহিল আকৌ ৰ'ব। তো ফাইনেলি গাইজ সিহঁতক লৈ আহিলোঁ, পকতি পালোহি। পূৰা আজি গৰমটো পূৰা দিছে, একদম মানে নক'ব আৰু দেই। এনেকুৱা গৰমত নাই ভোট জলকীয়া সানি সেইবোৰ আপোনাৰ চুৰ ডকাইত ৰেড কৰাকেইটা সানি একদম বহুৱাই থৈ দিব লাগে, চুট পাই যাব বুলি ক'লোঁ নহয়। আৰু এটা কথা কওঁ দেই আপোনালোকক, আপোনালোকে খালি স্কুটি চলালে আজিকালি হেলমেটটো পিন্ধি ল'ব। মই আগতে নিপিন্ধিছিলোঁ, সেইদিনাহে গম পাইছোঁ আজিকালি বোলে CC কেমেৰা লগালে যে হেৰি যে ফাইন যে কাটে। মই ভাবিছোঁ ফাইনটো ক'ত লাগিলে তাত ফাইনটো লাগিলে আকৌ। আপোনালোকে হেলমেটটো পিন্ধি ল'ব। হেলমেটটো পিন্ধিলে অকল পইচা ফাইনটো বুলিয়ে নহয় বাৰু। এতিয়াহে বুজি পাইছোঁ আপোনাৰ মানে এক্সিডেণ্ট এটা হ'লেও মাথাটো বাচিলে বহুত পইচা ন। আৰু আমাৰ লেখীয়া মিডল ক্লাছ মানুহবোৰ পটককৈ চিকিৎসা কৰিবলৈ বহুত টকা লাগেতো, ইমান নাথাকেও। তো সেনেকৈ আপোনাৰ এনেই মানে দুখ পাই বিচনাত পৰি থকাতকৈ অকণমান কষ্ট হয় হেলমেটটো পিন্ধি ল'বা কিছুমানৰ। তেনেকৈ মোৰ এতিয়া অকণমান এনেই হেলমেটটো পিন্ধি ভাল নাপাওঁ, মাথা বিষায়। তো একো নাই, সেইকণ কষ্ট কৰক, হেলমেট পিন্ধি থাকক। হেলমেট পিন্ধক, নিজৰ প্ৰাণ ৰক্ষা কৰক। তো ব'লক ভিডিঅ'টো চাই থাকক দেই। কিবা এটা কৈ থাকক, ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়ক। অলপ পইচা দি খোলা বাৰ যে আৰু গৰম দিছে, খালি গৰমটো যিমানেই নিদিয়ক বাৰু, খালি পৰিৱেশটো পূৰা ভাল লাগিছে, আকাশখন পূৰা ধুনীয়া সুন্দৰ লাগিছে চাওক। তো এতিয়া ভিডিঅ'টো নগৈ ধৰক, স্কুল ছুটি দিছে, ল'ৰা ছোৱালীবোৰ আহিছে যে, তো ৰ'ব দেই। তো গাইছ ইয়াত এই কুঁহিয়াৰ খাবলৈ আহিলোঁ। কুঁহিয়াৰটো যদি কোনোবাই খাওঁ বুলি ভাবে আহিব পাৰে। যমুনাবাদ চাৰিআলি। তো 50 টকা লৈ লৈছোঁ বটলত। তো ব'লক ডাইৰেক্ট বুবুহঁতৰ ঘৰলৈ যাওঁ। এতিয়া কামটো হৈ গ'ল বাৰু, তাত দেখাই আছোঁ দেই। গাইছ এই দলমুখ চাৰিআলি পিনে আহিব দিয়া নাই, কিবা পাতি আছে আজি, কিবা আছে নেকি আজি আপোনাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কিবা আছে চাগে আজি। তো আকৌ ঘূৰি আহিব লগা হ'ল। তাৰপিছত ইমানেই মানে এতিয়া ষ্টুডেণ্ট চাৰিআলি পিনে আহিছোঁ, ইমানেই ভিৰ মানে একদম ৰ'দ দেখিছে নাই অৱস্থা। আৰু আজি ৰ'দটো ইমান দিছে, মোৰ মতে প্ৰায় 36 মান দিছে চাগে দেই। পূৰা গৰম পৰিছে, 36 নহ'ব 34 33 মান দিছে, চোৱা নাই ৱেডাৰটো। তো এতিয়া বুবুৱে পূৰা ফোন মাৰি আছে, হয়তো আজি গালি খাম মানে কিনো আৰু অলপ ঠেহ পাতিব। তাৰপিছত ব'লক, বহুত গৰম পৰিছে দেই, ভিডিঅ'টো চাই থাকক। পূৰা এতিয়া গৈ কুঁহিয়াৰ ৰস লৈ আহিছোঁ, খামগৈ। তো ভিডিঅ'টো চাই থাকক দেই গাইছ। তো ফাইনেলি পাই গ'লোঁ, সেই ৰূপটো দেখিছেনে, অৱস্থা বেয়া। দৰ্জাখন খুলিবলৈ কওঁ ৰ'ব দেই। সেয়া ওলাই আহিলে আমাৰ জাপৰি বাইদেউ। গাইছ ইয়াত
এচি ঠিক কৰি আছে এচিটো কিবা অলপ প্ৰব্লেম দিছে গৰম বেয়া পৰিছে গৰমটো কেনেকুৱা পিছত কেনেকুৱা এনেই অনুভৱ ব্যাকুল তো গাইজ অনুভৱ ব্যাকুল গৰমত চাই থাকক আৰু গৰম দিন তো গাইজ এতিয়া বতৰটো বহুত বেয়া কৰিছে নকৰিবা চাওঁ ভিডিঅ'টো শেষ কৰি লৈছোঁ বতৰটো বহুত বেয়া কৰিছে তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ এতিয়া খাই বৈ ঘৰলৈ যাওঁ তাৰপৰা ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু 440 আছিলে এটা কমিহে গ'ল ছাবস্ক্ৰাইবটো 1Kটো কৰি দিয়ক আৰু গাইজ দেই তো ভিডিঅ'টো চাই থাকিব সদায় ডেইলি ব্লগ পাই থাকিব আজিলৈ বাই বাই গুড নাইট হৈ থাকক বিন্দাছ নাইকত তেল অকণমান দি কাইলৈ লগ পাইছোঁ টাটা